উপনহেৰি গাঁও পঞ্চায়তৰ নৱবৈশাখ অন্তৰ্ভুক্ত কৰাং মানি লোৱা নহ'ব। আজি আমি ইয়াতে মিচিং জাতীয় সংগঠন 6 জাতীয় সংগঠনে আজি আমি ইয়াতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পৰ্কত তীব্ৰ বিৰোধিতা কৰি আমি আন্দোলন গণ আন্দোলন আমি আজি কৰিছোঁ। ইয়াতে জোৰ সমদল আমি এই আজিৰ আন্দোলনৰ জৰিয়তে আমি অসম চৰকাৰ আৰু লগতে আমাৰ মাননীয় স্থানীয় বিধায়ক নৱ কুমাৰ দলে আৰু লগতে আমাৰ স্থানীয় এমপি সাংসদ আমি প্ৰধান বৰুৱাক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। যিহেতু আমাৰ সুবনচিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 7খন ৱাৰ্ড আৰু প্ৰায় 20খন গাঁও ঢকুৱাখানা সমষ্টিৰ পৰা সুদূৰ 31 কিলোমিটাৰ দূৰত্বৰ নৱবৈশাখ সমষ্টিত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে। আমি সেই অন্তৰ্ভুক্তকৰণক আমি তীব্ৰ ভাষাৰে বিৰোধিতা জনাইছোঁ আৰু লগতে কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰোঁ। আমি মিচিং জাতীয় সংগঠনে এই আন্দোলনক কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ। কাৰণ যিহেতু এই সমষ্টি পুনৰ নিৰ্ধাৰণে আমাৰ মিচিং জাতিক ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি আমাৰ মিচিং জাতিক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ইয়াত পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আমি কোনো পৰ্যায়ে আমি জাতীয় সংগঠনে আৰু সমূহ ৰাইজে আমি কোনো পৰ্যায়ে এইটো মানি ল'ব নোৱাৰোঁ আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অনাগত দিনত আজি আমি ইয়াতে জোৰ সমদল কৰিছোঁ আৰু অনাগত দিনত আমি জংকীৰ পৰা জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু আগন্তুক আমাৰ এমপি ইলেকশ্যনক আমি বুট বৰ্জন কৰিবলৈ আমাৰ মিচিং অধ্যুষিত অঞ্চলসমূহে আজি আমি সংকল্পবদ্ধ হৈছোঁ। আমি বুট বৰ্জন কৰিবলৈ বাধ্য হ'ম। অনাগত দিনত যদি সুদূৰ নৱবৈশাখ সমষ্টিৰ পৰা 31 কিলোমিটাৰ দূৰত্বৰ নৱবৈশাখ সমষ্টিৰ পৰা যদি ঢকুৱাখানা সমষ্টিত সুবনচিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 7খন ৱাৰ্ড 20খন গাঁৱক যদি ঢকুৱাখানা সমষ্টিত অন্তৰ্ভুক্ত নকৰে তেতিয়াহ'লে আমাৰ সেই অঞ্চলবিলাকত কোনো ধৰণৰ ৰাজনৈতিক নেতা পালি নেতাক আমি ইয়াতে কোনো ধৰণৰ মিটিং সভা সমিতি পাতিবলৈ দিয়া নহ'ব। আমি সম্পূৰ্ণ বুট বৰ্জন কৰিম আৰু লগতে ইয়াতে আমি নেতা পালি নেতাসকলক এই আমাৰ মিচিং অধ্যুষিত অঞ্চলসমূহত কোনোদিনে আমি ইয়াতে সোমাবলৈ নিদিওঁ আৰু কোনো ধৰণৰ ইয়াত সভা সমিতি পাতিবলৈ নিদিওঁ। তাকে কৈ মই সামৰিছোঁ। মিচিং জাতীয় সংগঠন 6 জাতীয় সংগঠন তৰফৰ পৰা আমি আজিৰ জোৰ সমদলৰ পৰা অসম চৰকাৰ তথা স্থানীয় বিধায়ক আৰু স্থানীয় সাংসদ মহোদয়লৈ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। আমাৰ যিহেতু মিচিং জনগোষ্ঠীক বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে হত্যা কৰাৰ যিটো ষড়যন্ত্ৰ কৰিছে আমি এই ষড়যন্ত্ৰক মানি ল'ব নোৱাৰোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কম সময়ৰ ভিতৰত সুবনচিৰি গাঁও পঞ্চায়তৰ 7খন ৱাৰ্ড সুদূৰ 31 কিলোমিটাৰ নৱবৈশাখ সমষ্টিত অন্তৰ্ভুক্ত কৰাটো কম সময়ৰ ভিতৰত আমাক ঘূৰাই দিব লাগিব। যদি ঘূৰাই নিদিয়ে আমি ইয়াতকৈ তীব্ৰ আন্দোলন কৰিম আৰু পৰৱৰ্তী সময়ত লোকসভা ইলেকশ্যনত আমি বুট বৰ্জন কৰাৰ সিদ্ধান্ত আমি TMPকে গ্ৰহণ কৰিছোঁ। যিহেতু ৰাজনৈতিকভাৱে আমাৰ মিচিং জনগোষ্ঠীক হত্যা কৰাৰ পৰিকল্পনা কৰিছে এইটো আমি কোনো পৰ্যায়ে TMPকে MMকে মানি ল'ব নোৱাৰোঁ আৰু এনেকুৱা যদি কৰ্মকাণ্ড চলি থাকে তেতিয়াহ'লে আমি বিজেপিৰ নেতাকৰ্মীসকলক কঠোৰ ভাষাৰে অকিয়নি দিব বিচাৰোঁ। পৰৱৰ্তী সময়বোৰত আমাৰ মিচিং জনগোষ্ঠী বা মিচিং অঞ্চলবোৰত হেলমেট পিন্ধি দিনে ৰাতি ঘূৰিব লাগিব আৰু আমি কোনো পৰ্যায়ে এইবোৰ মানি ল'ব নোৱাৰোঁ। আমাক ষড়যন্ত্ৰ কৰি হত্যা কৰাক আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ। তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু ইয়াতকৈও জংগী আন্দোলন আমি গঢ়ি তুলিম। আমাক কম সময়ৰ ভিতৰত সুবনচিৰি পঞ্চায়তৰ 7খন ৱাৰ্ডক আমাক ঘূৰাই দিব লাগিব। ধন্যবাদ। মানি লোৱা নহ'ব।